সো বন্ধুসকল তো এইমাত্ৰ আপোনালোকৰ মাজত আমি কমপ্লিট কৰি দেখুৱাইছিলোঁ এই সিৰিজ 6 এতিয়া আমি আগবাঢ়িব গৈ আছোঁ আমাৰ সিৰিজ 7 লৈকে ঠিক আছে তো এইখিনিত আপোনালোকক এটা কথা জনাও যে মানে ক্ৰেকিং এ এক্সাম ইজ নট এ ডিফিকাল্ট টাস্ক বাট ইট ডিপেন্ডস অন সাম ফ্যাক্টরস যে ইয়াৰ কাৰণে আমাৰ কিছুমান বস্তুৰ প্ৰয়োজন হয় ফাৰ্স্ট ওয়ান যে আপুনি এটা গোলটো ফিক্সড কৰিব লাগিব ন উইথাউট গোল আপুনি য'তৰে দৌৰি ফুৰিলে সেইটো নহব ইউ হ্যাভ টু ফিক্সড এ গোল ন এটা গোল ফিক্সড কৰিব লাগিব তাৰ পিছত সেই গোলটো এচিভ কৰিবৰ কাৰণে আমি কি লাগিব তো আমি সেই কামটো আমি কৰিবতো লাগিব ন অকল ফিক্সড কৰি থলেই নহব সেই কামখিনি কৰাৰ কাৰণে ফাৰ্স্ট আমাৰ লাগিব ৰেগুলাৰিটি ঠিক আছে ৰেগুলাৰ আমি সেই কামটো কৰি যাব লাগিব ঠিক আছে সেকেন্ডলি আহিব আমাৰ পেশেন্স ধৈৰ্য থাকিব লাগিব এনেকুৱা নহয় যে কামটো কৰিবলৈ গৈ 10 মিনিট কৰিয়ে এৰি দিলে তেনেকুৱা নহবগে মানে কামটো কৰিব স্টাৰ্ট কৰিছে কামটো কন্টিনিউয়াস কৰি যাব তেনেকুৱা আপোনাৰ পেশেন্স লাগিব ধৈৰ্য লাগিব ৰেগুলাৰিটি মেইনটেইন কৰি পেশেন্স সহকাৰে কাম কৰি যাওক গ্যাৰান্টি আপুনি এদিন নহয় এদিন সাকসেস হৈয়ে যাব ঠিক আছে তো এইকেইটা বস্তু মেইনটেইন কৰিবলৈ ফিক্সড ইউৰ গোল work with your patience work regularly ঠিক আছে তো তেনেকৈ কাম কৰক believe me one day you will get your success ঠিক আছে তো আমি যেহেতু আমাৰ JAA সিরিজখিনি আমি ডিসকাস কৰিম বুলি কৈছো তো আহক আমি আমাৰ সিরিজ 7 লৈকে যাও আৰু সহ বন্ধুসকল JAA সিরিজ আমার 7 और फर्स्ट क्वेश्चन तो होबो जे sec a plus 10a multiplied by 1 minus sin a ইয়াৰে आंसर तो আমাৰ কি হ'ব আমি হে বস্তুটো উলিয়াব লাগে যে sec a হ'ব sin a হ'ব cosec a নে cos a হ'ব আমি হেতু উলিয়াব লাগিব না এই শব্দকেইটা ইমান ভাল না লাগে ন sec a কিবা কি sec a তাতকে বেটাৰ যদি a ৰ জায়গা c থাকিল হয় না পঢ়িবলৈ মজা হ'ল হতে না sec c হৈ গল হতে না ঠিক আছে যে নহওক আমাৰ a দিছে আমি a দি কাম কৰো ওকে সব ইয়াত আমি কেনেকৈ কৰিম যে sec a plus 10a into 1 minus sin a কি হ'ব যে এটো আমি sec টোক আমি এনেকৈ ভাঙি লম sec a 10a সলিউশন 1 minus sin a sec a টো মানে হয় 1 by cos a plus 10a টো হয় যে sin a by cos a 1 minus sin a ঠিক আছে এইটো cos LCM ললে আমি এনেকৈ পাম যে 1 plus sin a ঠিক আছে আৰু লগতে এইটো মাল্টিপ্লাই কৰি দিলো 1 minus sin a ঠিক আছে তো এইটো আমাৰ হ'ব কি 1 minus sin square a হ'ব 1 minus sin square a divided by cos a তো এইটো আমাৰ হ'ব কি যে 1 minus sin square a মানে এটা ফর্মুলা আছে হেতু cos square a হয় cos a হ'ব ঠিক আছে ইয়াতে cos আছে ইয়াতে cos আছে এটা cos ক্যান্সেল যাবগে তো আমাৰ বাকি থাকিব cos of a আছে आंसर sec of a cos of a option D so D is the correct answer question 83 to চাব ইয়াত কি কৈছে যে যদি sin a = 12/30 হয় তেতিয়া হলে কৈছে যে cos ৰ ভ্যালু কিমান হ'ব ঠিক আছে মাক বাপেকৰ নাম দিয়া আছে মাকৰ নাম উলিয়াব লাগে হেনেহেন কথা আৰু আহক কি কৰা যায় sin আৰু cosৰ মাজে ৰিলেশন এটা আছে এনেকুৱা হয় যে sin square a plus cos square a is equal to 1 তো ইয়াৰ পৰা আমাক কি লাগে cos লাগে না সো ইয়াৰ পৰা আমি cos টো ফোকাস কৰিম যে এনেকুৱা যদি আমি কৰো যে cos square a হ'ব 1 minus sin square a না sin square a ইয়াৰ পৰা cos a টো লৈ লওক cos a is equal to 1 minus sin square a তো sin square এক হোল স্কয়ার কৰিলে আমি কি পাম যে স্কয়ার রুট অফ 1 minus 12 স্কয়ার মানে 144 আৰু 169 ইয়াৰ পৰা যদি মাইনাস কৰে আপুনি পাব 25 169 এখানে যদি সলভ করে এটো পাবো 5/13 সো आंसर টু চাই লওক 5/13 কোনটো অপশনত আছে 5/13 আছে অপশন ডি ত আছে সো অপশন ডি ইজ দা কারেক্ট आंसर সো এটো হল যে আপুনি
যদি আপুনি হেৰি কৰিব পৰা নাই হা মানে হেৰি ক্যালকুলেশনটো কেনেকৈ কৰিব আৰু এই অংকখিনি ইমানেই আপোনালোকে প্ৰেক্টিচ কৰিব লাগিব মই কৈছিলো নহয় যে পেশেন্স লাগিব আৰু হাৰ্ড ওয়াৰ্কটো লাগিব ন এই অংকখিনি ইমানে কৰিব লাগিব যে যাতে আমি এই ভ্যালুখিনি ইমান ক্যালকুলেশন নকৰাকৈ আমি সলভ কৰিব পৰা হ'ব লাগিব মানে মনৰ ভিতৰতে ক্যালকুলেশনটো কৰিব পৰা হ'ব লাগিব ন আৰু এইকেইটা যদি আমি প্ৰেক্টিচ কৰি থকা যায় তেতিয়াহে এনেকুৱা এটা স্টেপ আহি যায় যত আমি ভ্যালুখিনি নবহালেও হৈ যায় মানে আমি মাইন্ডৰ মাজতে ক্যালকুলেশনটো কৰিব পাৰো ও এটো মানে এটো আছিল 1 + sin² + cos² = 1 আছিল তো এটো আমি মাইন্ডৰ মাজতে ক্যালকুলেশনটো কৰিব পাৰো মানে ঠিক আছে আৰু তাৰ কাৰণে আমাক লাগে একচুয়ালি কন্টিনিউয়াস লার্নিংটো লাগিব মানে আমি বস্তুখিনি কন্টিনিউয়াসলি চাই থাকিব লাগিব ঠিক আছে তো আমি প্ৰেক্টিচ কৰি থাকিব লাগিব প্ৰেক্টিচ কৰিলে এটা টাইমত আমাৰ বস্তুখিনি শৰ্ট আহি যাব আৰু তেতিয়াহে আমি এই কোৱেশ্চনছখিনি 1 মিনিট বা 1.5 মিনিটত সলভ কৰি দিব পাৰিম ঠিক আছে Question 84 number to sabo yate koisile je what is the value of cos 53 minus sin 37 no sabo jodi value khini amar easy dia thake 0 45 30 degree ene hen dile calculation khini easy hoy na jetia enekwa sabo kiba odd number uncommon number dia thakibo tetia ta kotha monot rakhibo je answer khini ami ketiao directly ইয়াৰ কাৰণে আমি ভ্যালুটো নাপাও হয়তো আমি কিবা এটা কনভার্ট কৰিব লাগিব ঠিক আছে এইটো মানে মাইন্ডৰ মাজৰ এইটো খেলিব লাগিব মানে হা তাৰ পিছতে মানে মনত ৰাখিব যেটা এনেকৈ থাকে অড নাম্বাৰ থাকে হেতু মানে আমি কিবা এটা কনভার্ট কৰিলেহে ইজি ফৰ্মলৈ কনভার্ট হ'ব ঠিক আছে তো হে বস্তুখিনি আমি ভাবি উলিয়াব লাগিব কি কৰিব পাৰি তো আহক চাই লওঁ এতে কি হয় সলিউশনটো আমি এনেকৈ কৰিব পাৰিম যে cos আছে আৰু sin আছে দুটা বেলেগ বেলেগ বস্তু আছে না আমি এনেকে সলভ কৰিব লাগিব যে তাহতৰ সেম কৰিব পাৰো বা কিবা এটা ৰিলেশন এটা উলিয়াব পাৰো আমি তেনে হেই বস্তুটো চাব লাগিব ইয়াতে আছে যে cos 53 আৰু sin 37 আমি এনেকে ট্রাই কৰিব পাৰো নেকি যে চাইলাম যে আইডার ভ্যালু চেঞ্জ কৰিম নহলে এই cos বা sin দুটা বস্তু আমি সেম কৰিম আমি তাৰে কিবা এটা চিন্তা কৰিব লাগিব ঠিক আছে এতিয়া আমি এটা কাম কৰো যে এই 53 আৰু 37 ৰ মাজত কিন্তু এনেকটা ৰিলেশন হৈ আছে যে 90 ৰ পৰা যদি মই 37 মাইনাস কৰি দিও আমি তো 53 পাই আছো না ধুনিয়াকে পাই আছো তো আমি এই নাম্বাৰৰ খেলটো ইয়াতে খেলিম মানে ইয়াতে আমি এনেকা কৰোতে cos আচ্ছা 50 ঠিক মই এনেকে লিখিব পাৰিম যে 90 minus 37 লিখিব পাৰিম মজাকে sin 37 মই এই বস্তু সেমে ৰাখিলো তো ইয়াতে এটা ফৰ্মুলা আছে এনেকুৱা যে cos 90 minus theta is nothing but your sin of theta ঠিক আছে তো 90 ৰ জায়গাত 90 আছে minus theta জায়গাত আমাৰ কি আছে 37 আছে সো এই বস্তুখিনি মই কি লিখিব পাৰিম sin of 37 লিখিব পাৰিম minus sin of 37 না সো দুটা বস্তু সেম হলে নাই তো দুটা বস্তু যেটো সেম গটিকে সাবট্রাকশন তো আমাৰ মাইনাস কৰিলে আমি 0 পাই যাম না সো answer is 0 answer options খিনি আমাৰ 0 কত আছে option B আছে so B is the correct answer okay so coming to the next question number 85 85 কি কৈছে যে if 7 tan theta is equal to 4 then the value of 7 of sin theta minus 3 cos of theta by 7 sin theta plus 3 cos of theta value কি হ'ব তে ইয়াতে চাব দেই আমাক কেনেকুৱা ভ্যালু দিছে ইয়াত কি কি আছে sin আৰু cos দি আছে sin আৰু cos দি আছে আৰু ইয়াতে আমাৰ এটা ৰিলেশন দি আছে tan of theta দি আছে তো আমি এইটো সলভ কৰতে আমি এনেকে ভাবিব লাগিব যে আমাক কি দি আছে tan দি আছে না আৰু ইয়াত sin আৰু cos দি আছে তো এই দুটা মাজৰ এটা ৰিলেশন এস্টাবলিশ কৰিব লাগিব যে এই বস্তুখিনিক আমি এই tan theta লে কনভার্ট কৰি লব লাগিব ঠিক আছে তো হে বস্তুটো আমি প্ৰথম ভাবি লব লাগিব তাৰ পিছত আমি ধামধুম কামখিনি আগবাঢ়িব লাগিব চাই লওক কি কৰা যায় এটা আমি মাথাটো মাৰিব লাগিব যে ইয়াক আমি tan theta লে কেনেকৈ কনভার্ট কৰো তো আমি এনেকৈ লিখিব পাৰিম যে sin of এটো যদি আমি হাৰি আছে sin theta minus 3 cos of theta ঠিক আছে 7 sin theta plus 3 cos theta আমার tan theta মানে হয় এনেকুৱা tan theta is equal to sin theta by cos theta okay
এইটো এটা ফৰ্মুলা হয় যে tan θ ইজ ৰেচিঅ অফ sin θ বাই cos θ তো আমি ইয়াতে যদি এটা কাম কৰি যাওঁ যে এই ওপৰৰ গোটেইখিনি বস্তুক যদি মই ইয়াত sin θ আছে cos θ ৰে যদি মই ডিভাইড কৰা বুলি ভাবো তেতিয়াহ'লে এইটো কি হ'ব sin θ বাই cos θ এইটো ফৰ্ম আহি যাব ন তো মই এইটো ক্লিক কৰিব পাৰিম 7 tan of θ minus cos of θ cos θ দি ডিভাইড কৰিলে এইটো কেনসেল যাব ন তাৰ মানে আমাৰ ইয়াত থাকিব 3 থাকিব তেনেকে এইটো হ'বগে 7 tan of θ plus 3 না ইয়াৰে কি দি আছে 7 tan of θ is equal 4 বুলি দি আছে তো এটা আমাৰ কি হ'ব 4 minus 3 divided by 4 plus 3 এইটো কি হ'ব 1/7 না অপচন আমাৰ 1/7 কোড আছে অপচন সি ত আছে 1/7 সব গমে পাইছে অপচন সি will be the correct answer ঠিক আছে অপচন সি সো এতিয়া আপোনালোকৰ বোৰ্ডৰ ডিসপ্লে হ'ল question number 86 ইয়াত কি কৈছে যে if the perimeter and the area of a circle are numerically equal then the radius will be 2 unit by 4 or 7 unit আমি এটো চাব লাগিব তো ইয়াতে এনেকে সলভ কৰিব পাৰি আমি যে ফার্স্ট আমি চাও কি পেৰিমিটাৰক আমি ম্যাথমেটিক্সত এনেকে লিখো 2 pi r যত pi এটা কনস্ট্যান্ট হয় ঠিক আছে আৰু r টো হয় ৰেডিয়াস বুজায় ঠিক আছে তো 2 pi r হয় পেৰিমিটাৰ এন্ড এৰিয়া অফ এ সার্কেল আমি লিখো pi r স্কয়ার ঠিক আছে কি কৈছে r নিউমেৰিকেলি ইকুৱেল ওকে আমি ইকুৱেল সাইন বহাই দিলো তেতিয়া ৰেডিয়াসৰ ভ্যালুটো কি হ'ব হেতু আমি উলিয়াব লাগিব তো ইয়াতে আমি এনেকে ক্যালকুলেট কৰিব পাৰো ন pi সেম আছে pi কাটা যাব ইয়াতে r আছে ইয়াতে r স্কয়ার আছে এটা r কাটি দিও তাৰ মানে মোৰ কি থাকিব r = 2 ন তাৰ মানে r ৰ ভ্যালু 2 হয় গতিকে আমি ইয়াতে আনসারটো লিখিব পাৰিম যে ভ্যালু অফ ৰেডিয়াস r is 2 ঠিক আছে সো the correct answer will be your option A